Hi everyone, আজি মই চিলি এগছ টেবল ৰেচিপি এটা শ্বেয়াৰ কৰিব ওলাইছোঁ যোনটো খাবলৈ বহুত টেষ্টি হয়। আহকচোন চাওঁ আমি কেনেকৈ ৰেচিপিটো বনাব লাগে। প্ৰথমতে আলুখিনি মই কটাৰ দৰে কাটি বইল কৰি ল'ব। এতিয়া এটা বাচনত বইল আলুখিনি লৈ ল'ব। 1 চামুচ ধনিয়া মছলা দিব, 1 চামুচ চিকেন মছলা দিব আৰু আধা চামুচ নিমখ দিব। এতিয়া সৰু সৰুকে কাটি থোৱা এটা পিয়াজ দিব আৰু কাটি থোৱা দুটা জলকীয়া দিব আৰু গোটেইখিনি ভালদৰে সানি ল'ব। হাতেৰে সানিব তেতিয়া বেছি ভাল হ'ব। দুটা বইল কৰা কণী এনেদৰে কাটি ল'ব। এতিয়া বেলেগ এটা বাটিত 2 চামুচ কৰ্ণফ্লোৰ পাউডাৰ আৰু পানী লৈ মিক্সচাৰ বনাই ল'ব আৰু বেছি পাতলা নকৰিব পানীখিনি। কৰ্ণফ্লোৰ যদি নাথাকে তাৰ জাগাত আপুনি এটা কণী ল'ব পাৰে আৰু ভালদৰে ফেটি ল'ব। আহক এতিয়া আমি এগছ টেবল বনাই লওঁ। মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে আলুৰ মিশ্ৰণখিনি আৰু আধা ফাল কণী চপৰ শেপত বনাই ল'ব। এয়া দেখিছে, এনেদৰে আপোনালোকে শেপ দিব লাগিব। এতিয়া ৰেডি কৰি থোৱা কৰ্ণফ্লোৰ মিক্সচাৰত লেটিয়াই ব্ৰেড ক্ৰাম্বছত সানি ল'ব। এনেকৈ বাকীকেইটা বনাই ৰেডি কৰি ল'ব। এতিয়া এটা কেৰাহীত 1 বাটিমান ৰিফাইন তেল লৈ এগছ টেবলকেইটা ফ্ৰাই কৰি ল'ব। এটা ছাইড ৰঙা হৈ ল'লে উল্টাই ল'ব। দুটা ছাইড ভালদৰে ৰঙাকে ভাজি লোৱাৰ পিছত নমাই আনিব। এতিয়া ড্ৰাই ফ্ৰাই বনাবলৈ তাৰ চচটো আমি ৰেডি কৰি লওঁ। প্ৰথমতে এটা বাউলত 1.5 চামুচ সয়া চচ ল'ব, 2 চামুচ টমেটো চচ, 1 চামুচ গ্ৰীণ চিলি চচ, আধা চামুচ ভিনেগাৰ, 1 চামুচ ৰচুন আদা পেষ্ট আৰু আধা চামুচ জালুক। এতিয়া ভালদৰে সব মিক্স কৰি ল'ব। এতিয়া এটা পিয়াজ মই কটাৰ দৰে কাটি ল'ব। এটা কেপচিকাম দীঘল দীঘলকে এনেদৰে কাটিব। 6-7টা নহৰু এনেকৈ সৰুকে কাটিব আৰু দুটা জলকীয়া। এতিয়া কেৰাহীত 3 চামুচ ৰিফাইন তেল লৈ কাটি থোৱা পিয়াজ, কেপচিকাম, নহৰু আৰু জলকীয়া অলপ ফ্ৰাই কৰি ল'ব। ৰঙাকে ফ্ৰাই কৰিব নালাগে। এতিয়া আধা চামুচ অৰিগেনো দিব আৰু আধা চামুচ নিমখ। এতিয়া ড্ৰাই ফ্ৰাইৰ কাৰণে ৰেডি কৰি থোৱা চচখিনি দিব আৰু ভালদৰে মিক্স কৰি ল'ব। আধা বাটি কৰ্ণফ্লোৰ দিব আৰু অলপ অলপকৈ পানী ঢালি দিব। আপুনি গ্ৰেভি কৰিব বিচাৰে যদি পানী অলপ বেছিকৈ দিব পাৰে। মই যিহেতু ড্ৰাই ফ্ৰাই বনাম সেইকাৰণে মই বেছি পানী দিয়া নাই। চচখিনি ডাঠ হ'ব ধৰোঁতে ফ্ৰাই কৰি থোৱা এগছ টেবলকেইটা দি দিব। উল্টাওঁতে সাৱধানেৰে উল্টাব, নহ'লে ভাঙি যাব পাৰে। আপুনি 2খন হেতা ইউজ কৰিব পাৰে উল্টাবৰ কাৰণে মোৰ নিচিনাকৈ। এয়া আমাৰ টেষ্টি চিলি এগছ টেবল ৰেডি হৈ গ'ল। আপোনালোকে চাওমিনৰ লগত চাৰ্ভ কৰিব পাৰে, নহ'লে ইভিনিং স্নেক হিচাপেও খাব পাৰে। চিলি এগছ টেবল ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব। নিশ্চয় আপোনালোকে খাই বহুত ভাল পাব। আৰু যদি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাক ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজতো ফ'ল' কৰিব পাৰে। থেংক ইউ।